Good morning guys, সকলোকে স্বাগতম জনাইছো। আজি 26 জানুৱাৰী আৰু সব কেনেকুৱা দৃশ্য ৰাতিপুৱাৰ একো দেখা নাযায় ৰাস্তাত। বহুত লাহে লাহে গাড়ী চলাই যাই আছো। চাই থাকিব আজিৰ ভিডিঅ'টো। আমি স্কুলত গৈ আছো ফটো তুলিব কৰিব কাৰণে। এই ৰাতিপুৱাৰ দৃশ্য ছাত্ৰ ছাত্ৰীকেইটা আহিছে, হেড বাইদেউ আহিছে। ফটোত তুলন হ'ব এতিয়া, উপায় নাই, বহুত ঠাণ্ডা। অলপ ৰাউণ্ড হত খানিক, অলপ ৰাউণ্ড হ, অলপমান ৰাউণ্ড হ। Just look at it today. Isi dong. পতাকা উত্তোলন শেষ হল, ইমি এই আহিল এবার এই সাং মুখখান কি হরে আর কাই কাই দেরি করে কাই কাই দেরি করে ইসা কি হরে দেরি করে কাই কাই সোনকালে ইসা আর কাই কাই গা ধুইছা কতকা কাই কাই গা ধুইছা ধুইছা আর বাকি মাহে গা ধোৱা নাই কিমান দিনৰ মূৰত ধুলি কিমান দিনৰ মূৰত ধুলি পতাকা উত্তোলন হৈ গ'ল। এতিয়া ঘৰত যাব ওলাইছো, চব ঘৰত ওলাইছে কিন্তু এতিয়াও কুঁৱলী আছে। এতিয়া ঘৰত গৈ গান্ধী মেদানত যাম, আপোনালোককো দেখাম। গান্ধী মেদানত আজি ভালে প্ৰগ্ৰাম হয়, বহুত কিছু প্ৰগ্ৰাম হয়। এতিয়া আপোনালোকক কিছু কিছু প্ৰগ্ৰাম দেখাম, চাই থাকিব ভিডিঅ'টো। এতিয়া এইফালে যাবা, খেলি যাবা। বহুত লোক আহিব। রাখি বারসা বাজাতে থাকবে আমরা হব আর অলপমান পিছতে
হয়েছে। बगाईगांव जिला प्रशासन ने नेशनल हाईवे उपरोत हैंगिंग ब्रिज निर्माण करी। रोड सेफ्टी क्षेत्र पुलिस और जिला प्रशासने दरकारी पदक्षेप हाथत হয়েছে। राइस राष्ट्रीय पताका अभिवादन জানাইছে অভয়াপুরী যোগেন্দ্র নারায়ণ